দেখিছে জাগিৰোড পুলিচ ষ্টেচন। জাগিৰোড পুলিচ ষ্টেচনত আহি আছোঁ। ঘৰত গৈ আজি মানে পূৰা ঘূৰিম বুলি ওলাইছোঁ দিনটো। আজি যিহেতুকে ছেকেণ্ড ছেটাৰডে হয়, অলপ ঘূৰি মানে এতিয়া জাগিৰোড যাব ওলাইছোঁ। জাগিৰোডলৈ ওলাইছোঁ, দেখিছে এয়া কি কৰি আছোঁ। তাৰপিছতে জাগিৰোডৰ পৰা আহি জাগিৰোডত কেলৈ যাম জানে? চাউল আনিম। আমাৰ ঘৰত আজি একেবাৰে চাউল খতম হৈ গ'ল। চাউল কিমান খতম হৈ গ'ল আপোনালোকক দেখুৱাইছোঁ ৰ'ব। একদম মানে ইমান দুখীয়া মানুহ চাউলে নাই আমাৰ ঘৰত, জানে নাই? পূৰা খতম চাউল পূৰা খতম চাউল মই দেখুৱাই আছোঁ। চাউলে নাইকিয়া। ইয়াৰ চাউলৰ অৱস্থা দেখিছে। আমাৰ ঘৰত একেবাৰে চাউল খতম হৈ গ'ল। তো এতিয়া গৈ আছোঁ চাউল আনিবলৈ যাম জাগিৰোডত। কি চাউল খাওঁ দেখুৱাম, আৰু চবতছে ভাল চাউলটো আপোনালোকক দেখুৱাম। মানে ইমানো দাম বেছি নহয় কম দামৰ, কিন্তু খাই বহুত ভাল লাগে। মানে অলপ উখোৱা টাইপৰো হয়, অলপ আৱৈ টাইপৰো হয়, গম নাপায় মানে কি হয়। তো চাই থাকক, তেতিয়ালৈকে মই তাত গৈ আপোনালোকক চাউলটো দেখুৱাই আছোঁ। ঠিক আছে। অলপ সময়ৰ পিছত এতিয়া আমি অফিচত সোমাইছিলোঁ। অফিচৰ পৰা মোৰ পাছবুককেইখন লৈ আহিলোঁ। পাছবুক তাতে আছিলে, কাৰণ ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ কি অফিচ কয় মই নামটোৱে নাজানো। আমি তাতে আহিছিলোঁ। অফিচত সোমালোঁ আমি। জাগিৰোড আহি পালোঁ। জাগিৰোড আহি এতিয়া এইটো ল'লোঁ। ইয়াত কি কয়, এইটো কি অফিচ হয়? কি অফিচ নাম নাজানো। অলপ সময়ৰ পিছত আমি এতিয়া পাইছোঁ ববিতা লাজ কৰিছে। খাই লওঁ, মিঠাই লৈছোঁ। হোটেলত খাই লোৱাৰ পিছত আমি এতিয়া আহি গ'লোঁ পুলিচ ষ্টেচন। হেল্ল' গাইজ, আমি এতিয়া জাগিৰোডত আছোঁ। জাগিৰোড পুলিচ ষ্টেচন আহিছোঁ। পুলিচ ষ্টেচনত কেলৈ আহিছোঁ আপোনালোকক জনাম বাৰু পিছত। ইয়াত দেখিছে জাগিৰোড পুলিচ ষ্টেচন। জাগিৰোড পুলিচ ষ্টেচনত আহি আছোঁ। ঘৰত গৈ আপোনালোকক পুৰা ডিটেইলছ দি আছোঁ কি কাৰণত আহিছোঁ। পুলিচ ষ্টেচনৰ ভিতৰত আমি মোবাইল লৈ যাব নোৱাৰিলোঁ। মোবাইল মানে এলাউড নাই তাত। তো আমি চিধা তাত কাম চাম কৰি এতিয়া ঘৰলৈ আহি গ'লোঁ। ঘৰলৈ অহাৰ পিছত কি হৈ আছে চাই থাকক। ফাইনেলি আমি ঘৰ পালোঁহি। ঘৰ পোৱাৰ পিছত মই আপোনালোকক দেখুৱাই আছোঁ। এতিয়া কি চাউল আনিলোঁ, চাউলটো আনি পাই গ'লোঁ। এইটো চাউল খাম মই। এইটো বেক কেমেৰা কৰি দেখুৱাই আছোঁ। বিকে খাই চাব। দেখিলে চাউলটো খাবলৈ মানে বহুতেই ভাল লাগে। উখোৱাও নহয়, আৱৈও নহয়, ঠিক তেনেকুৱা টাইপৰ। খাই চাব আপোনালোকে। বিকে আৰু এটা আছিলে বুদ্ধভোগ, তাৰপিছত আছিলে গুড বয়। এই তিনিটা কোৱালিটি একেই, ছেইম মানে। খাই বহুত ভাল পাব আপোনালোকে। খাই চাবচোন, ঠিক আছে। মই ঘৰত পালোঁহি আৰু তাত চাউল ল'লোঁ। হোটেলত অলপমান খালোঁ। ইমানকেইটা আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। তেওঁ অলপ চলপ দেখুৱাইছোঁ। আৰু দিনটোত কি কৰি আছোঁ সন্ধিয়া দেখি পাব আজি, ঠিক আছে। তেতিয়ালৈ চাই থাকক গাইজ। ভাগৰি গ'লোঁ আহি ঘৰত। এয়া অৱস্থা, মুখৰ অৱস্থা এয়া। মূৰত এতিয়া মই পুৰণা কাপোৰ পিন্ধি এনেকৈ বহি লৈছোঁ। তাৰপিছতে এতিয়া কি কৰিছোঁ জানেনে? একদম ভোকত থাকিব পৰা নাই। অথনি যে কৈছিলোঁ যে চাউল নাইকিয়া হ'ল বুলি, চাউল আনিব কৈছিলোঁ ন। চাউল আনিবলৈ গৈ এতিয়া চাউল আনিলোঁ। চাউল আনি লগতে ভাত বঢ়াই দিছোঁ। অথনি মানে ভাত কি জানেনে? ভাত বনাই থৈ গৈছিলোঁ। ভাত ক'ৰ পৰা? চাউলে নাই, কেনেকৈ ভাত বনাম? ৰুটি বনাইছিলোঁ। আমাৰ কিটচেনডালৰ অৱস্থাই বেয়া, বুজিছেনে? কি দেখুৱাম, বৰ লাজ লাগে একদম। এয়া ৰুটি বনাই থৈ গৈছিলোঁ। মই খাইছিলোঁ মানে ৰাতিপুৱা। এয়া ৰুটি কিহৰ লগত খাইছিলোঁ জানেনে? এইটো এটা চব্জি বনাইছিলোঁ, এইটো। আৰু ইফালেও আছিলে, এয়া অলপমান আছে দেখুৱাই দিছোঁ। এয়া চিকেন কাৰী বনাইছিলোঁ এইটো চাইডে। চিকেন কাৰী এইফালে আৰু চলে বনাইছিলোঁ। তাৰপিছত এতিয়া আৰু মই আন্দা কাৰী বনাম। এই আন্দা বইল কৰি আছোঁ। এইফালে ভাত অকণমানি কুকাৰত ভাত বহাই দিছোঁ। ডাঙৰ কুকাৰটোত কণী বইল কৰিছোঁ। আমাৰ কিটচেনটো নেদেখুৱাম মোক একদম ডেঞ্জাৰ। একদম কি হ'ব, কেতিয়া যে ঠিক হ'ব ভগৱানে জানে। আমাৰ ঘৰৰ আগফালে প্ৰটিনো কটা নাই, সেনেকৈ লেতেৰা হৈ আছে। কি কৰিম, আছোঁ যেনে আৰু কালা চালা নাইকিয়া ঘৰ। তাৰপিছতে কি ক'ম,
ওপৰলৈ চালে মানে ভাবিম বা ওপৰলৈ চালে ভাবিম আমাৰ ইমান ওপৰত ইমান ধনী ধনী মানুহ আছে ইমান ধুনীয়াকৈ আছে আৰু তললৈ চালে হ'ব আমাৰ তাত যিখিনি আছে বহুত কিছুমানে যে তাকে নাইকিয়া কি কৰিম মানুহ ন ভগৱানে যাক যেনেকৈ দিছে আৰু কষ্ট কৰি গৈ থাকিব পাই গৈ থাকিব যিমানখিনি আছে সেইখিনিতে সন্তুষ্ট হ'বলৈ শিকক গম পালে ময়ো বহুত হেপী লাহে লাহে হৈ থাকিব আৰু কষ্ট কৰি গৈ থাকিম অলপ গোটাই গৈ থাকিম কিবা কিবি কৰি গৈ থাকিম ইমান কিবা কৰিব দৰকাৰ নাই নহয় জানো সেইটোৱে আৰু লোকক দেখি আম্বানীয়ে ইমানখিনি কৰিছে আমিও কৰিব লাগিব বুলি পাগল হৈ থাকিলে হ'ব জানো নহ'ব নহয় হয়নে নহয় ঠিক আছে চাই থাকক আজি এতিয়া ভাত চাত খোৱাৰ পিছত এডোখৰ জেগাত যাব লাগিব মই পুলিচ ষ্টেচনৰ কথা কৈছিলোঁ যে আপোনালোকক পুলিচ ষ্টেচনলৈ কেলৈ গৈছিলোঁ শুনক পুলিচ ষ্টেচনত যাবলগীয়া হৈছিলে এটা অভদ্ৰ এটা মানুহৰ কাৰণে গম পালে পুলিচ ষ্টেচনত FIR এখন দি থৈ আহিছোঁ এজন মানুহৰ কাৰণে মানুহজনে মোক বহুত মানে হাৰাছমেণ্ট কৰি আছে ব্লেকমেইলিঙো কৰিছিলে তো তাৰ যেতিয়া গোটেইখিনি কিবা হ'ব তেতিয়া আপোনালোকক দেখুৱাম এতিয়া মই FIR এখন দি থৈ আহিছোঁ আৰু মোৰ প্ৰেছাৰ কুকাৰটো চিটি মাৰি আছে কণী চিটি মাৰি আছে কণী বইল কৰিছিলোঁ যে তাৰে কাৰণে চিটি মাৰি আছে অফ কৰি থৈ আহিলোঁ আৰু ভাতো হৈছেহি ভাত খোৱাৰ পিছত মই আপোনালোকক দেখুৱাম মই কোন জেগাত গৈ আছোঁ ধুনীয়া জেগা এডোখৰত যাম একদম পূৰা মস্তি কৰিম ফুল ধামাকা একদম চাই থাকিব তেতিয়ালৈকে কিন্তু হা আৰু যিসকল লোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক না ইমান কিবা কৰি আছোঁ দিয়ক না মই চবকে হেল্প কৰিম গম পায় মোক কমেণ্টত চবে এটা কমেণ্ট দি থাকিব যিমান আছে চবকে ছাবস্ক্ৰাইব কৰিম আৰু কৰিছোঁৱেই যাৰ এটাও ছাবস্ক্ৰাইবাৰ নাই তাক মই ছাবস্ক্ৰাইব কৰি থৈ দিছোঁ এটা অনলি ওৱান সেনেকৈ মই চাইছোঁ বা ছাবস্ক্ৰাইবাৰ নাই কিন্তু মই ছাবস্ক্ৰাইব কৰি দিছোঁ এটা হৈ গৈছে সেনেকৈ কৰি থৈ দিছোঁ যোনে কমেণ্ট কৰিছে কিন্তু লাইক মাৰি পেলাই থৈ দিলে বা ভিউ চাই পেলাই থৈ দিলে মই গম নাপাম কমেণ্ট কৰিব লাগিব কমেণ্ট কৰিব যদি কাৰোবাক ছাবস্ক্ৰাইবাৰ লাগে তেনেহ'লে কমেণ্ট কৰিব মোৰ পৰা দি দিম ছাবস্ক্ৰাইবাৰ গম পালে যিমান কমেণ্ট আহিব চব কমেণ্টতে ছাবস্ক্ৰাইবাৰ পাব ঠিক আছে 3টা 4টা 5টা যিমান পাৰোঁ আৰু 100টা 200টাও হৈ যাব পাৰে বাৰু মই কৈ দিম যে মোক যোনে কমেণ্ট কৰিছে চবকে ছাবস্ক্ৰাইব কৰি দিয়ক মোৰ টিমটোক কৈ দিম মানে ঠিক আছে ঠিক আছে চাই থাকক মই আৰু ক'ত গৈ আছোঁ দেখুৱাম আজি বন্ধু বান্ধৱীসকল আজি দুৰ্ভাগ্যক্ৰমে মই য'ত যাম বুলি কৈছিলোঁ তাত যোৱা নহ'ল আজি মোৰ ইয়াত বহুত ৰুমটো সাংঘাতিক লেতেৰা হৈ আছে দেখুৱাই দিছোঁ আপোনালোকক এয়া দেখিছে কাপোৰ এনেকৈ থৈ দিছোঁ কাপোৰ মানে সন্ধিয়াই ধুইছিলোঁ সন্ধিয়া কাপোৰ কানি ধুই কিবা কৰোঁতে মানে মোৰ আজি টাইমটো গুচি গ'ল আৰু নুশুকালে আজি বতৰ ডাৱৰীয়া ওপৰত মানে কাপোৰ শুকাইছিলোঁ যদি নুশুকালে আজি এনেকৈ থ'বলগীয়া হৈছে এয়া দেখিছে ৰাতিপুৱা শুকাই দিব লাগিব তাৰপিছতে আজি য'ত যাম বুলি কৈছিলোঁ তাত যোৱা নহ'ল মানে বিশেষ এটা কাৰণত নহ'ল মানে মই শুই গ'লোঁ কাম চাম কৰি শুই যোৱাৰ পিছত চাইছোঁ আৰু 6টা বাজিলে 6টা বজাততো যোৱাই নহয় বহুত ধুনীয়া জেগাডোখৰত যাম বুলি ভাবিছিলোঁ মানে আমাৰ ইয়াৰ ওচৰতে জেগাটুকুৰা পিছত দেখুৱাম বাৰু এতিয়া নকওঁ সেইটো ছাছপেঞ্চত ৰাখিছোঁ ক'ত যাম পিছত গ'লে মই ধুনীয়াকৈ এটা ব্লগ বনাই দিম আজিলৈ ইমানতে সামৰিছোঁ কাৰণ এতিয়া ৰাতি বহুত হ'ল শুওঁ আৰু ভাত চাত খাই ল'লোঁ ভাত খাই এতিয়া শুবলৈ ওলাইছোঁ বাই বাই গুড নাইট এভৰিৱান আজি ব্লগটো ইমানতে সামৰিছোঁ